স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মোৰ ইউটিউব চেনেললৈ অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আজি মই এখন কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু সেই কবিতাখন হ'ল ভগৱান বা আল্লাহৰ গুণানুকীৰ্তনৰ ওপৰত। দৰাচলতে যদি মোৰ চেনেললৈ আপুনি নতুন তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ কবিতা আৰু মটিভেশ্যনৰ ভিডিঅ' লগতে আপোনালোকৰ কিছুমান ইনফৰমেশ্যনৰ ভিডিঅ' পাব। তো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক। আজি কবিতাটো হ'ল ভগৱান বা আল্লাহৰ গুণানুকীৰ্তনৰ ওপৰত। কবিতাটো হ'ল নিভাজ ৰূপত স্তৰে স্তৰে থকা ৰুমালবোৰৰ মাজত কিহৰ যে এক সুগন্ধি, কি হেন লুকাই আছে তাৰ মাজত, অপূৰ্ব তাৰ আকৃতি, অপূৰ্ব তাৰ প্ৰশংসা। তোমাৰ ৰূপত পথাৰৰ সেউজীয়া বননি, চৰাই চিৰিকটি কীট পতংগবোৰ, তোমাৰ ৰূপৰ গুণানুকীৰ্তনৰে সকলোৱে মিলি মংগল উৰুমি দিছে। সুন্দৰ জোনাকী ৰাতিত মাজনিশাত পৰি থকা নিয়ৰৰ টোপালবোৰ যেন মুকুতা মণিৰ দৰে জিলিকাই আছে। তোমাৰ গুণানুকীৰ্তনেৰে সেইবোৰ যেন অমৰ হৈ পৰিছে। মোৰ দৰে অধমে তোমাৰ নাম মাতো, সেই সময়ত গোটেই পৃথিৱীকে পাহৰ। ক'ত কি আছে গমকে নাপাওঁ, শান্তিৰ বাতাৱৰণ বিৰাজমান হয়, যেন পাপবোৰ নাশ হয়। অমৰ হৈছে পীৰ বাবা ঋষিমুনিবোৰ, তোমাৰ গুণানুকীৰ্তনেৰে সেইবোৰ প্ৰমাণ আজিলৈকে আছে। ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু কবিতাখন শুনাৰ বাবে। যদি আপুনি ছাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।